Holy moly guys, welcome to my YouTube channel Palash Vlog. Holy moly guys, আমি এটা যাম Orchid Park, Kaziranga Akhil Gogoi ডাঙৰীয়া Orchid Parkত যাম। তাত বন্ধুসকল Orchid Parkত কি আছে, নতুনকে তেখেতে কি বহুত কিবা কিবি সংযোগ কৰিছে, নতুন অৰ্কিড আনিছে, সকলোখিনি Akhil Gogoi ডাঙৰীয়া দেখাই দিব, আপোনালোকক ধুনীয়াকে দেখাই দিম। আপোনালোকে ভিডিঅটো মনোযোগেৰে চাই থাকক। এই Holy moly আহক তেতিয়াহ'লে আজি আমাৰ ভিডিঅটো আৰম্ভ কৰো। এই Holy moly guys, আহি আমি পাই গলো হি Orchid Park, Kaziranga আৰু Akhil Gogoi ডাঙৰীয়াৰ Orchid Parkত পাই গলো। আহক ভিতৰলৈ সোমাই যাওঁ। এটা ভিতৰলৈ সোমাই যাম আৰু Akhil Gogoi ডাঙৰীয়া আছে। Akhil Gogoi ডাঙৰীয়াই আপোনালোকক সকলোখিনি দেখাই দিব। অৰ্কিড পাৰ্কখনৰ নতুন অৰ্কিডসমূহ আপোনালোকে ধুনীয়াকৈ চাই লওক। এখন আমাৰ একেবাৰে নতুন গাৰ্ডেন। এই বছৰ আমি প্ৰথম এইবাৰ যিহেতু লকডাউন চলি থাকিলে আৰু যিহেতু কৰোণা মহামাৰীৰ কাৰণে মানুহ ক'লৈ ওলাব নোৱাৰিলে, অথচ আমি কৰ্মচাৰীবিলাকক দৰমহা দি থাকিলোঁ। গোটেই সময়খিনি আমাৰ জমা টকাখিনি সকলো তাতে খৰচ কৰিলোঁ। সেই সময়খিনিৰ ভিতৰতে আমি এইখন নতুন অৰ্কিড গাৰ্ডেন গঢ়ি তুলিলোঁ, মুকলি অৰ্কিড গাৰ্ডেন। ফুলা আৰম্ভ কৰিছে এইবাৰৰ পৰা, এই প্ৰথম ফুলা আৰম্ভ কৰিছে। অহাবাৰ আপোনালোকে দেখিবলৈ পাব, এইবাৰে ফুলা আৰম্ভ কৰিছে, ছিজনটো আৰম্ভ হৈছেহে, গতিকে ফুলিব, অৰ্কিড ফুলিব আৰু অহাবাৰ আপোনালোকে দেখিবলৈ পাব সাংঘাতিক ধৰণে এই অৰ্কিড গাৰ্ডেন এখন অসমৰ এখন বিখ্যাত অৰ্কিড গাৰ্ডেন হৈ উঠিব। কাৰণ আগতে আছিলে আমাৰ হেৰিয়াৰ ভিতৰত, গ্ৰীণ হাউচৰ ভিতৰত। এইবাৰ যিখন অৰ্কিড গাৰ্ডেন, এই অৰ্কিড গাৰ্ডেনখন গ্ৰীণ হাউচৰ ভিতৰত নহয়, বাহিৰত অপন এয়াৰত আমি এই অৰ্কিড গাৰ্ডেন গঢ়ি তুলিছোঁ। আমাৰ অপেন গাৰ্ডেনত এইবাৰ ব্লু ভাণ্ডা ফুলা আৰম্ভ কৰিছে। ব্লু ভাণ্ডা, এইটো ভাণ্ডা আণ্ডাৰ জেনেৰেল, এইটো হ'ল ব্লু ভাণ্ডা। এইটো ফুলা আৰম্ভ হৈছে। তো এইবাৰ আপোনালোকে দেখিছে নতুন, এইবাৰ প্ৰথম নতুন গাৰ্ডেন বনাইছোঁ। নতুন গাৰ্ডেনতে ফুলা আৰম্ভ কৰিছে, অৰ্কিড আৰু বিভিন্ন ফুলবিলাক ফুলা আৰম্ভ কৰিছে। এইবাৰ সেইকাৰণে মই কৈছোঁ বাৰম্বাৰ যে কাজিৰঙা অৰ্কিড উদ্যানত আগতে আপোনালোকে গ্ৰীণ হাউচৰ ভিতৰত অৰ্কিড চাবলৈ পাইছিলে, 700 বা 1000 প্ৰজাতিৰ অৰ্কিড চাবলৈ পাইছিলে। এইবাৰ বাহিৰতো আপোনালোকে অৰ্কিড আৰু বিভিন্ন প্ৰজাতিৰ ফুল দেখিবলৈ পাব। ইফালে অৰ্কিড তাতো আছে, ফুলিছে, মই আপোনালোকক দেখাব খুজিম। এইবিলাক অৰ্কিড ফুলা আৰম্ভ হৈছে, মাত্ৰ এইবছৰ আৰম্ভ কৰিছিলোঁ। আপোনালোকে দেখিছে এইবছৰ আৰম্ভ কৰিয়ে লগে লগে এইবাৰ অৰ্কিডখিনি খুব ভাল হৈ উঠিছে। যিহেতু এইবাৰ মানুহৰ আগমন একেবাৰে নাছিলে আৰু এই সময়খিনিৰ ভিতৰতে ময়ো জেলৰ পৰা ওলাইছিলোঁ আৰু তাৰ ভিতৰতে যিমানকণ সময় দিব পাৰিছিলোঁ সেই জেলৰ পৰা ওলাই আহি এই অৰ্কিড গাৰ্ডেনখন, মুকলি অৰ্কিড গাৰ্ডেনখন বনোৱাৰ কাম আৰম্ভ কৰিছিলোঁ। আৰু মাত্ৰ এই 3 মাহৰ ভিতৰতে অৰ্কিড গাৰ্ডেনখনে এনেকুৱা ৰূপ এটা ল'বলৈ আৰম্ভ কৰিছে। অহা কিছুদিনৰ ভিতৰত অসমৰ ভিতৰতে এখন অত্যন্ত প্ৰখ্যাত বাহিৰৰ অৰ্কিড গাৰ্ডেন, মানে মুকলি বতাহৰ এখন অৰ্কিড গাৰ্ডেন ৰূপে এইখন গঢ়ি উঠিব কৰিছে। লেণ্ডোবিয়াম প্ৰজাতি সেইটো ফুলা আৰম্ভ কৰিছে। আৰু মানে আচলতে অসমৰ যিমানবিলাক পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যক্তি আছে, সেয়া হোটেল ব্যৱসায়ী হওক, সেয়া গাড়ী ব্যৱসায়ী হওক, বা আমাৰ নিচিনা যিবিলাক পাৰ্ক আছে, আমাৰ নিচিনা পৰ্যটনৰ লগত যুক্ত বিভিন্ন কাম কাজ প্ৰদৰ্শন কৰা যিবিলাক অনুষ্ঠান আছে, সাংস্কৃতিক কৰ্মী আছে, হাজাৰৰ হিচাপত ইয়াত সাংস্কৃতিক কৰ্মী আছে অসমত। তো সেই আটাইবিলাক যোৱা 2 বছৰৰ লকডাউন আৰু কৰোণা ভাইৰাছৰ কাৰণে তেওঁলোকৰ অৰ্থনীতি ভাগি ছিগি শেষ হৈ গৈছে। প্ৰায় আটাইবিলাক অনুষ্ঠানে তেওঁলোকৰ কৰ্মচাৰীবিলাকক হয় খেদি দিছে, নহ'লে বা তেওঁলোকক দৰমহা নিদিয়াকৈ বা আধা দৰমহা দি ৰাখিবলগীয়া হৈছে। তো তাৰ মাজতে এটাই মাত্ৰ ভাল খবৰ যে আমি কাজিৰঙা অৰ্কিড আৰু বায়'ডাইভাৰ্চিটি পাৰ্কে গোটেই বছৰটো আমাৰ জমা টকাৰে দৰমহা দি থাকিলোঁ, কেৱল দৰমহা দি থাকিলোঁ। কিন্তু এই মুহূৰ্তত মই ক'ব খোজোঁ, অসম চৰকাৰক মই বাৰম্বাৰ কৈছোঁ, অসম বিধানসভাত কৈছোঁ, বিভিন্ন সময়ত মই কৈ আছোঁ, প্ৰত্যেকটো প্ৰেছ মিটত মই কৈ আছোঁ যে লকডাউনৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা অসমৰ পৰ্যটন উদ্যোগটো বচাব লাগিব আৰু বচাবৰ কাৰণে তেওঁলোকে এটা ছাবচিডি বা তেওঁলোকে এটা নিৰ্দিষ্ট আঁচনি গ্ৰহণ কৰি পৰ্যটন উদ্যোগীসকলক দিব লাগিব। বিশেষকৈ কাজিৰঙাৰ পৰ্যটন উদ্যোগ আৰু অন্যান্য যিবিলাক পৰ্যটন উদ্যোগী আছে, গুৱাহাটীৰ পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়ীবিলাক, তেওঁলোকক যদি কিবা এটা ছাবচিডি দিয়া নাযায়, তেওঁলোকক যদি কিবা ধৰণৰ বিশেষ ধৰণৰ এটা মানে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ'লে অসমৰ পৰ্যটন উদ্যোগটো অহা 20 বছৰৰ কাৰণে পিছুৱাই যাব। সেইকাৰণে এই মুহূৰ্তত
মই এজন পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যক্তি হিচাপে আৰু এজন জনপ্ৰতিনিধি হিচাপে শিৱসাগৰৰ বিধায়ক হিচাপে মই অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যাতে পৰ্যটন উদ্যোগৰ কাৰণে এটা ক্ষতিপূৰণৰ পেকেজ ঘোষণা কৰা হয় আৰু অনতি বিলম্বে পৰ্যটন উদ্যোগীসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি দেখিছে আপোনালোকে যে চৰকাৰে নামঘৰীয়াক আপোনাৰ ক্ষতিপূৰণ দিয়াৰ কথা কৈছে। আজি আপোনালোকে দেখিছে যে মন্দিৰত পূজাৰীক ক্ষতিপূৰণ দিয়াৰ কথা কৈছে। কিন্তু আজি পৰ্যটন উদ্যোগত কষ্ট কৰি থকা মানুহ যিবিলাকে এটা উদ্যোগ স্থাপন কৰিছে, যিবিলাকে ৰাজহ সংগ্ৰহ কৰি দিছে ৰাজ্যখনৰ কাৰণে, যিবিলাকে অসমৰ সুনাম কঢ়িয়াই আনিছে, তেওঁলোক যেতিয়া সম্পূৰ্ণৰূপে ডুবি গৈছে, তেওঁলোকৰ মৃত্যুবৰণ কৰিবলগীয়া পৰ্যন্ত হৈছে, কোনোবাই ছুইচাইড পৰ্যন্ত কৰিছে, সেইসকলৰ কাৰণে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কিন্তু চৰকাৰে কৰা নাই। সেইকাৰণে এই মুহূৰ্তত মই বিজেপি আৰু RSSৰ চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে অসমৰ পৰ্যটন উদ্যোগৰ কাৰণে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। একো শ্বেয়াৰ কৰি দিব আমাৰ এই অনুষ্ঠানটো লাইভত যিকেইজনে চাই আছে শ্বেয়াৰ কৰি দিব এটা এটা।